নমস্কাৰ মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে ৰঙালী বিহু সকলো অসমবাসী ৰাইজকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ মোৰ এই ভিডিঅ'ৰ জৰিয়তে আজি ভাবিছোঁ অকণমানকৈ এটা ভ্লগ বনাওঁ কেনেকুৱা হয় নাজানো বাৰু ভাল হয় নে বেয়াই হয় কৰিব পাৰোঁ নে নোৱাৰোঁ যিহেতু মোৰ এইটো বিষয়ত এক্সপিৰিয়েঞ্চ নাই সেইকাৰণে ভাবিছোঁ আজি ট্ৰাই কৰি চাওঁ ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে চাই থাকিব আৰু শেষত জনাবচোন কমেণ্ট কৰি কেনেকুৱা লাগিলে আপোনালোকৰ আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গৰু বিহুৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন হয় গৰু গা ধুৱাবৰ কাৰণে এই সকলোখিনি বস্তুৱে দেউতাই ৰাতিপুৱাতে ৰেডি কৰি ৰাখিছে মাহ হালধি এই সকলোবোৰ আৰু এতিয়া দেউতাই এজনী এজনীকৈ ইহঁতক মাহ হালধি সানিবলৈ গৈছে আৰু হাজবেণ্ডেও সানিছে মায়েও সানিলে বাৰু আগতেই সানিছিলে মায়ে এতিয়া ময়ো অলপ ভাবিছোঁ ইহঁতক ময়ো অলপ সানি দিওঁ আৰু এইফালে ৰুহি ইমান দুষ্ট কৰিছে মানে তাইকো সানিবলৈ লাগে মাহ হালধি সেইকাৰণে মায়ে অকণমান তাইকো লগাই দিছে এনেই হাততে আৰু এয়া আমাৰ মাহ হালধি সনা হৈ গৈছে গোটেইকেইজনীকে এতিয়া ইহঁতক ভালদৰে গা ধুৱাব দেউতাহঁতে সিহঁতক এজনী এজনীকৈ গা ধুৱাই আছে আৰু ৰুহিকো যাবলৈ লাগে গা ধুৱাবলৈ তাই এইবোৰ চাই ভালেই পাইছে এনেও ল'ৰা ছোৱালী মানুহে এইবোৰ বস্তু ভালেই পায় দেখি আৰু এই গৰুকেইজনী গা পা ধুওৱা কাম হৈ গ'ল ক'ত বহি আছা তুমি ক'ত বহি আছা তুমি মোৰ ওচৰত বহি আছা তুমি নমকণ কৰি দিয়া গুড গাৰ্ল বাই বাই দিছা ৰুহি কোনজনী এইজনী বাবা নাচিছে বহিবা মই বহোনে তোমাৰ ওচৰত চুমটা দি দিয়া মোক এটা দি দিয়া মোক এটা চুমটা দি দিয়া মৰমকণ কৰি দিয়া ভালকৈ ধুনীয়াকৈ কৰি দিয়া নকৰা মাতি নবহিবা দে মাতি নবহিবা ওপৰত বহা বাই দি দিয়া বাই এতিয়া 3টা বাজিয়ে গ'ল মোৰ অথনি আৰু ভিডিঅ' বনোৱা নহ'লে বতৰটোৱে যিহে ৰূপ ধৰিলে সেইকাৰণে মনো নগ'লে ভাবিছোঁ বিহুটো এইবাৰ এনেকৈয়ে পাৰ হ'ব নেকি সেইকাৰণে একেবাৰে মন চন নগ'লে আৰু ভিডিঅ' বনাবলৈ আজি ভিডিঅ'টো একেবাৰে সৰু হ'ব আপোনালোকে বিশেষ একো দেখা নাপায় খালি বিহুৰ দিনাখন আমি ৰাতিপুৱা কি কৰোঁ সেয়াকে অকণমান থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই জনাব যে কেনেকুৱা পালে আৰু ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ পুনৰবাৰ আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ